নমস্কাৰ, মই ধীৰাজ। মই বৰ্তমান ছত্তীশগড়ত ডিউটি কৰি আছোঁ। আজিৰ পৰা কেইদিনমান আগৰ পৰা আমাৰ অসমত এটা ভাইৰেল ভিডিঅ' চলি আছে শিখামণি শৰ্মাক লৈ। এই ভিডিঅ'টোক লৈ মই দুআষাৰমান কথা ক'ম বুলি ভাবিছোঁ। শিখামণি শৰ্মা এই নামটো অসমৰ কিমানজন মানুহে আজিৰ পৰা 10 দিন বা 12 দিন আগত পৰিচিত, কিমানজন মানুহৰ পৰিচিত, কিমানজন মানুহে চিনি পাইছিল? হয়তো বহুত কম সংখ্যক মানুহে চিনি পাইছিল, কিন্তু আজি গোটেই অসমখনে চিনি পাইছে। চিনাকি দিয়াৰ এটা সহজ উপায়। মই ধীৰাজ দাস বুলি মোক কিমানজন মানুহে চিনি পায়? হয়তো মোৰ গাঁওখনে চিনি পায়, হয়তো অকণমান সৰু সমাজখনে মোক চিনি পায়, তাত বাহিৰে কোনেও চিনি নাপায়। কিন্তু মই যদি এটা সহজ উপায় অৱলম্বন কৰোঁ, মই লেঙেটা হৈ দিওঁ। লেঙেটা হৈ যদি এটা ভিডিঅ' পষ্ট কৰোঁ, তেতিয়া গোটেই অসমখনে মোক চিনি পাব দুদিনৰ ভিতৰতে। গতিকে মই এটা সহজ উপায়েৰে গোটেই অসমখনত চিনাকি দিম। কেইদিনমান আগতে হেৰি হেৰি বুলি এটা গান ওলাইছিল। সেই হেৰি হেৰি গান গোৱা ছিংগাৰজন, তেখেতে হয়তো বহুত গান গাইছে। গান গোৱাৰ পিছতো তেখেতক অসমত কোনেও চিনিয়ে নাপায়। তেওঁ হেৰি হেৰি গানটো গাই দিলে আৰু গোটেই অসমখনে তেওঁক চিনি পালে। ষ্টুডিঅ'ৰ মজিয়াত মাতিলে, কিয় গালে, কিহৰ কাৰণে গাব লগা হ'ল সুধিলে। হয়তো অসমবাসীয়ে তেওঁক গালি দিলে বা অভদ্ৰ বুলি ক'লে, কিন্তু চিনাকি সকলোৱে পালে, গোটেই চিনি পালে। গতিকে সৎ পথেৰে যদি মানুহে চিনাকি দিব লগা হয়, জুবিনদাৰ নিচিনা, ভূপেন হাজৰিকাদেৱৰ নিচিনা, জেনেৰেলিজম নিতুমণি শইকীয়া ছাৰৰ নিচিনা বা ভৰেন্দ্ৰনাথ শইকীয়া ছাৰৰ নিচিনা যদি চিনাকি দিব লগা হয়, তেতিয়াহ'লে বহুত কষ্টৰ প্ৰয়োজন, বহুত সাধনাৰ প্ৰয়োজন, বহুত সময়ৰ মূল্য বুজি কাম কৰাৰ প্ৰয়োজন। গতিকে মই ইমান কষ্ট কিয় কৰিম? মই লেঙেটা হৈ দিম আৰু গোটেই অসমখনে মোক চিনি পাব। ঠিক তেনেকুৱাই কৰিলে শিখামণি শৰ্মাই। গতিকে আমি এই সাধাৰণ মন্তব্যৰ ওপৰত আমি ইমান গভীৰভাৱে যোৱাৰ কোনো প্ৰয়োজন নাই, বা আমি মূৰ ঘূৰাৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ মন্তব্য কৰিছিল যে দৰমহালৈ চাকৰি কৰা মানুহে কৰ্মত মৰিলে শ্বহীদ হ'ব নোৱাৰে। আৰু আমি শ্বহীদ হ'মেই বা কিয়? আৰু আমি শ্বহীদ হ'বলৈ আমাক ট্ৰেইনিঙত নিশিকায়। কোনো আৰ্ম ফ'ৰ্চ, পুলিচেই হওক, নতুবা আৰ্মি হওক, নতুবা পেৰামিলিটাৰী হওক, আমাক ট্ৰেইনিঙৰ সময়ত শ্বহীদ হ'বলৈ নিশিকায়। ডু নট ডেথ হিৰ'। আমাক মৰি কিনে হিৰ' হ'বলৈ নিশিকায়, আমাক জীয়াই থাকি হিৰ' হ'বলৈ শিকায়। সেয়ে আমি শ্বহীদ হ'মেই কিয়? আমাৰো এটা পৰিয়াল আছে, আমাৰ এখন সমাজ আছে, আমাৰ এখন গাঁও আছে, যিখন সমাজত, পৰিয়ালত বা গাঁৱত আমাৰ উপস্থিতি অকণমান হ'লেও অনুভৱ কৰে। গতিকে আমি শ্বহীদ হ'মেই কিয়? আজিৰ পৰা বহু বছৰ আগতে মেজৰ ধ্যানচান্দ বুলি এজন যাদুকৰ, হকীৰ যাদুকৰ বুলি কোৱা যায়, এজন হকীৰ খেলুৱৈ আছিল। আপোনালোকে নিশ্চয় প্ৰত্যেকেই জানে। যেতিয়া তেওঁ জাৰ্মানীত অলিম্পিক খেলিবলৈ গৈছিল, তেতিয়া জাৰ্মানীৰ লগত এখন মেচত আমাৰ ইণ্ডিয়াই জাৰ্মানীক 16 গ'ল দিয়ে, আৰু 16 গ'লৰ 15 গ'ল মেজৰ ধ্যানচান্দে দিয়ে। তেতিয়া জাৰ্মানীত শাসন কৰিছিল হিটলাৰে, আৰু হিটলাৰে তেতিয়া ধ্যানচান্দক মাতি পঠাইছিল, আৰু মাতি পঠাই সুধিছিল যে আপুনি কি কৰে? মই আৰ্মিত চাকৰি কৰোঁ, লেচনায়ক পদত। তেতিয়া মেজৰ ধ্যানচান্দে লেচনায়ক পদত চাকৰি কৰিছিল। এটা লেচনায়ক আৰ্মিত সৰু পদ। তেতিয়া জাৰ্মানীৰ হিটলাৰে কৈছিল যে জাৰ্মানীলৈ ঘূৰি আহ, আপোনাক এটা ডাঙৰ ৰেংকত চাকৰি দিম, জাৰ্মানীলৈ ঘূৰি আহ। আপুনি যিমান কাম কৰি আছে সেই হিচাপে দেশে আপোনাৰ কাৰণে একো কাম কৰা নাই, বা দেশে সেয়ে মৰ্যাদা দিয়া নাই, তেনেকৈ কৈছিল মেজৰ ধ্যানচান্দক। কিন্তু মেজৰ ধ্যানচান্দে উত্তৰ দিছিল যে দেশে মোৰ বাবে কি কৰি আছে সেইটো বহুত ডাঙৰ কথা নহয়, যে মই দেশৰ বাবে কি কৰি আছোঁ সেইটোহে ডাঙৰ কথা। গতিকে আমি প্ৰত্যেকেই স্বাধীন দেশৰ নাগৰিক হিচাপে, মই বুলি কোৱা নাই, আমি প্ৰত্যেকে স্বাধীন দেশৰ নাগৰিক হিচাপে আমাক দেশে আমাৰ বাবে কি কৰি আছে সেইটো বহুত ডাঙৰ কথা নহয়, যে আমি দেশৰ বাবে কি কৰি আছোঁ সেইটোহে ডাঙৰ কথা। গতিকে মই এইখিনিয়ে ক'ব লগা সেই মন্তব্যটোৰ ওপৰত। কি ক'ব খুজিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে। শেষত সকলোকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ।